So hello guys, what's up? Welcome to another vlog. So আজিৰ 4 ছেপ্টেম্বৰ দিনৰ 11টামান বাজে। So এতিয়া অলপ ওলাই যাওঁ মানে স্কুলৰ ফালে। তো 6 ছেপ্টেম্বৰৰ পৰা পৰীক্ষাটো অলপ বহি লৈ আহোঁ মানে পৰীক্ষা অনলাইনত হ'ব না। মানে অলপ নাৰ্চাৰীৰ ফালেও যাম, গছ কিনিব লাগিব দুডালমান। তো কিহৰ কাৰণে গছ কিনিম ভিডিঅ'টো এণ্ডলৈকে চাই থাকিলেহে গম পাব। So এতিয়া গৈ আছোঁ স্কুলত বাৰু ভিডিঅ' নকৰোঁ, বহীকেইটা লোৱা হোৱাৰ পিছত ভিডিঅ' কৰি আছোঁ ৰ'ব। So guys, এতিয়া মই স্কুলৰ পৰা আহিলোঁ, বহি লোৱা হৈ গ'ল। ফালে এখন মানে নাৰ্চাৰী আছে, তাৰে পৰা অলপ গছ লওঁ, মানে মোৰ 6 তাৰিখে বাৰ্থডে, সেইকাৰণে গছ ৰুবলৈ ভাবিছোঁ। আপোনালোকেও নিজৰ বাৰ্থডেত এডাল হ'লেও গছ ৰুব। পাৰ্টিটো পিছৰ কথা, পাৰ্টি কৰিবই, কিন্তু গছ যাতে সকলোৱে ৰুৱে সেইটোৱে। So এই দুডাল গছ ল'লোঁ, এতিয়া মেইন প্ৰব্লেমটো হৈছে লৈ যাম কেনেকৈ গছ দুডাল। সেইকাৰণে সৰু ল'লোঁ, তথাপিও লৈ যোৱা জেগা নাই। চাওঁ এতিয়া কেনেকৈ। চ' মই এতিয়া গৈ আছোঁ ঘৰত। চ' আজিলৈ এইখিনিয়ে, ভিডিঅ'টো বেছি দীঘল নহ'ল। তো যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিব। বাই বাই।